কুশল নৃত্য পরিবেশন অনুষ্ঠিত হ'ব সেই মঞ্চত তেওঁলোকক আহিবলৈ অনুৰোধ জনাইছোঁ। সমাজে আহ্বান কৰিছোঁ আমাৰ আজি একক ক্ষমা কৰিব লাভৰ লগত সংগতি ৰাখি আমাৰ আজি বিশেষ আকৰ্ষণ বঢ়িয়া বা কুশল নৃত্য পৰিবেশন লগতে বেছি গীতৰ সমানে অতিৰিক্ত মঞ্চত আমাৰ বিভিন্ন সমাজ সন্মানীয় ব্যক্তিসকলক আমি পৰিচালনা সমিতিৰ পৰা এখন ফিল্ম কামতে আমি এই অঞ্চলত আমি প্ৰথম নাও খেল চাম বহুত সমাৰোহ ইমান মানুহ অকল জামলাই নে ওচৰৰ মানুহ আহিছে নাও খেল আমি এতিয়া উপভোগ কৰিম। কিন্তু মোৰ এটা অনুৰোধ থাকিব চৰকাৰৰ প্ৰতি এই নাও খেল প্ৰতিযোগিতা গোটেই অসমতে চৰকাৰীভাৱে স্বীকৃত হয়। চৰকাৰীভাৱে স্বীকৃত হৈ তেখেতসকলক সন্মান জনাওক যিসকলে এতিয়া নাও চালনা কৰিব এই প্ৰথম যুৱকসকলক তেওঁলোকে চৰকাৰে উৎসাহ যোগাব লাগে আৰু চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে। এইটোৱে মোৰ কথা। গতিকে সমূহ ৰাইজক মই মোৰ ইয়াৰ নমস্কাৰ জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰু মই অনুভৱ কৰিছোঁ যে এই নাও খেল প্ৰতিযোগিতা সঁচাকৈয়ে চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে যাতে তেওঁলোকে আমাৰ নাও খেলত যিসকল ভাগ লৈ তেখেতক স্বীকৃতিপ্ৰাপ্ত হয়।